জয় হিন্দ, জয় জুবিন দা, জয় অসম। আজি আপোনালোকক এই ভিডিঅ'টো মই প্ৰস্তুত কৰি উলিয়াইছোঁ, যিহেতুকে এই ভিডিঅ'টো মই দিব লাগিছিলে জুবিন দাৰ যোৰহাটলৈ অহা দিনাই, যিহেতুকে জুবিন দা 13 দিনৰ মূৰত আজি যোৰহাটলৈ আহিছে। আমাৰ লগৰ দাদা এজন আছে, যিজনে বহুতখিনি জুবিন দাৰ লগত কাম কৰিছে, যিহেতুকে বহুতখিনি গান লিখিছে। ক'ৰবাত নহয় ক'ৰবাত আপোনালোকেও গানটো শুনিছে, মই নথকাৰ অনুভৱ। যিহেতুকে এই গানটো গাওঁতেও বহুতখিনি ষ্টৰি আছে ইয়াৰ পিছফালে, যে জুবিন দাই কেনেকৈ ৰিয়েক্ট কৰিছিলে গানটো শুনি, কেনেকৈ গানটো গাইছিলে। আৰু তেওঁলোকে আজি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ, যিহেতুকে এটা ট্ৰিবিউট হিচাপে 18 দিনৰ মূৰতে এটা গান প্ৰস্তুত কৰি উলিয়াইছে। যিহেতুকে জুবিন দা আজি যোৰহাটলৈ আহিছে, তো তাৰে ট্ৰিবিউট হিচাপে আমিনো কি ট্ৰিবিউট দিম। আমি জুবিন দাৰ চুলি এডালো সমান নহয়। খালি আমি জুবিন দাক গানৰ মাধ্যমেৰে সদায় আমাৰ বুকুৰ মাজত ৰাখিব লাগিব, আৰু গছ গছনিৰ মাজেৰে, যিহেতুকে জুবিন দাই গছ গছনি ভাল পাইছিল। জুবিন দাৰ কথাখিনি আগুৱাই নিব লাগিব, যিহেতুকে দাদাজন আজি মোৰ লগত আছে। তো ব'লকচোন নতুন গানটোৰ বিষয়ে অকণমান শুনো, আৰু তেওঁ কি ক'ব বিচাৰে তেওঁৰ লগত অলপ কথা পাতোঁ। গানটোৰ বিষয়ে কিবা এটা কওক। আজি যিটো আপুনি ট্ৰিবিউট দি গান এটা জুবিন দাৰ কাৰণে লিখিছে, সেইটো বিষয়ে কৈ দিয়কচোন। এইটো আজি 4-5 দিনৰ কথা। আজি 24 তাৰিখে আমি এইটো গীতৰ দাদা আমি শ্ৰদ্ধাঞ্জলি দিয়া পৰিকল্পনা কৰি শ্ৰদ্ধাঞ্জলিৰ ওপৰত এই গীতটি ৰচনা কৰা হৈছিলে, যি নেকি অসমৰ চুকে কোণে নহয় বিশ্বৰ দৰবাৰলৈকে দাদাৰ অনুৰাগীসকলে আৱেগত ভাগি পৰিছিলে। আৰু সেই আৱেগ অনুভূতিৰ ওপৰত গীতটি ৰচনা কৰি জুবিন দাক অমৰ হোৱা লৈ গীতটি ৰচনা কৰা হৈছে। আজি যিটো গান আপোনালোকে ট্ৰিবিউট দি ৰিলিজ কৰিছে, সেইটোতো জুবিন দাক ট্ৰিবিউট। জুবিন দাক আমিনো কি ট্ৰিবিউট দিম? একজেক্টলি, সেইকাৰণে আমি এই গানটোৰ জৰিয়তে যাতে সমূহ অসমবাসীলৈ আমাৰ নিজৰ যিটো আমি সম্পদ হেৰুৱালো, সেইটো আমিতো পূৰা কৰিব নোৱাৰোৱে। ত' তেখেতক এটি গানে ট্ৰিবিউট দিছোঁ। আমি আৰু গান তেখেতৰ নামত আমি কৰি যাম। তেখেতক আমি মনে প্ৰাণে জীয়াই ৰাখিব লাগিব, গানৰ মাজত জীয়াই ৰাখিম, সেইটোৱে। বাকী জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। যিহেতুকে কথাখিনি আপোনালোকে শুনিলে, আৰু গানৰ লিংকটো মই ডিছক্ৰিপশ্যনতে দি দিম, প্লিজ চেক ইট আউট। ধন্যবাদ। জয় জুবিন দা, জয় অসম।